তহঁতেই মোৰ বজাব লাগিব, মোৰ কেছেট এটা বনাই আছোঁ, ৰিলিজ হ'ব, বজাব। যিদিনা কেছেটটো অনামিকা ৰিলিজ হ'ল, যেতিয়া হিট হৈ গ'ল, সি আকৌ আহিছে ডিব্ৰুগড়লৈ, দৌৰি আহিছে, আবে মোৰ কেছেট হিট, ছুপাৰ হিট, তহঁতে বজাবলৈ। তাৰপিছত আমি বেণ্ড ফৰ্ম কৰিলোঁ, সোণাৰী শ্ব' কৰিলোঁ, কিবা কৰিলোঁ। সি তেতিয়া আমাৰ তেওঁৰ জুবিনৰ হেৰি আছিলে, জেঠাইক আছিলে আমাৰ ডিব্ৰুগড়ৰ কুমানচিকাৰ ওচৰত, তেওঁলোকৰ ঘৰত থাকে। মোৰ তেতিয়া RX 100 আছিলে, মই তেতিয়া সেই জেঠাই ঘৰৰ পৰা তাক লৈ আনোঁ, প্ৰেক্টিছ কৰোঁ মোৰ ঘৰতে, আকৌ তাক থৈ আহোঁ ৰেগুলাৰ। মোৰ ঘৰৰ আগেদি মানে মানুহে মিউজিক নোশুনাকৈ যাব নোৱাৰে, মিউজিক শুনি যাব লাগিবই। তাৰমানে ঘৰৰ পৰা পাথৰ পৰে, দেউতাই এচাৰি দিলে খেদি যায়, কোনে পাথৰ মাৰিছে বুলি। ইমান লাউড চাউণ্ড আমি প্ৰেক্টিছ কৰিছিলোঁ, মানে ভাবিব নোৱাৰে যে ইমান লাউড চাউণ্ড, মানে শুনিব লাগিব। তাৰমানে এনেকুৱা লাগে যে সৰু সুৰা ষ্টেজত যিটো পাৰফৰ্ম হয় চাউণ্ড, সেইটো সেই বাজি আছে, তাৰমানে লাউড, একদম লাউড। আপুনি এটা কথা ক'লে যে দেউতাই মানুহক খেদি যায়, কোনে শিলগুটি পাথৰ মাৰে আকৌ আমাক। মানে দেউতাই কেতিয়াও আপোনালোকৰ কাৰণে এচাৰিডাল অনা নাছিলে যে তহঁতে ঘৰত ইমান ডাঙৰ হুলস্থুল কৰিছ? নাই নাই নাই, মোৰতো ডেট মেটাৰ্ছ। সেইটোতো জুবিনে নিজে কৈ যোৱা কথা। মই ৰাবু ঘৰতে প্ৰেক্টিছ কৰিছোঁ, যদি মই যোৰহাটৰ তাৰ ঘৰতে খাওঁ, শুওঁ, থাকোঁ, উৎপাত, সেইষাৰ কথা তেওঁ কৈ যোৱা কথা।